হাই ফ্ৰেণ্ডছ, পোনপ্ৰথমে নতুন বছৰৰ শুভকামনা যাচিলোঁ আৰু আজি হ'ল নতুন বছৰৰ প্ৰথমটো দিন আৰু সেই উপলক্ষে আমি আজি যাম আমাৰ ওচৰতে থকা দেওপানী মন্দিৰলৈ। আমি সপৰিয়ালে ওলাইছোঁ দেওপানী মন্দিৰ যাবলৈ। আপোনালোকক দেখুৱাম, আজিতো বহুতেই ভিৰ হ'ব, লাইন পূৰা দীঘল হ'ব। আপোনালোকক মই দেখুৱাই দিম, চাইছোঁ। চব এতিয়াৰ পৰাই লাইন ইমান দীঘল হৈছে, আকৌ যদি আৰু দেৰি হয় আৰু বহুত দীঘল লাইন হৈ যাব। ইয়াতে সকলোৱে এনেকৈ চাকি জ্বলাই ল'ব পাৰিব। আৰু সেই তাত প্ৰসাদ সজাই মেলি দিয়ে, কিন্তু এতিয়া কৰোণাৰ পৰা এতিয়া সকলোৱে নিজে নিজে কৰিব আছে। আৰু তাত ৰঙা পিঠা বনোৱা হয়। ৰঙা পিঠা মাৰিলে মনৰ কামনা পূৰ্ণ হয়। আমাৰ এজন লাইনত লাগি আছে। হয়, মন্দিৰত সোমাই ল'লোঁ, এতিয়া ঘৰলৈ যাওঁ। প্ৰসাদটো ধুই ল'ব লাগিব ইয়াতে। তুমি নোযোৱা ক'ত? ঘৰ মোৰ দেওপানীয়ে মোৰ ঘৰ আৰু কি লাগে, গোটেই দেওপানীখনে মোৰ ঘৰ। আমি মন্দিৰত সোমালোঁ, সোমোৱাৰ পিছত এতিয়া ঘৰ যাওঁ আৰু এতিয়া ঘৰলৈ যাওঁ। চব হৈ গ'ল আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্টছ কৰিব, আৰু যদি এতিয়াও মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ এৰিলোঁ, আৰু সকলোৰ নামতে মই সেৱা লৈছোঁ। জয় মা দুৰ্গা।